13, 14, 15 আগষ্টত হৰ ঘৰ পতাকা উত্তোলনৰ লক্ষ্যৰে আজি দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ হাজিৰহাট গাঁও পঞ্চায়তৰ কাৰ্যালয়ত তিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সহযোগিতাত মুকলি কৰা তিৰংগা বিক্ৰী কেন্দ্ৰৰ ফিতা কাটি শুভ উদ্বোধন কৰে হাজিৰহাট গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ অভিভাৱক ৰিজাউল ইছলাম আকন্দই। আনহাতে তিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰি হৰ ঘৰ পতাকা উত্তোলন সম্পৰ্কে হাজিৰহাট গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এখন গ্ৰাম সভা অনুষ্ঠিত হয়। সভাখনত উপস্থিত থাকে প্ৰায় 2 শতাধিক আত্মসহায়ক গোটৰ মহিলা। হাজিৰহাট গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি। সভাৰ ভাষণ প্ৰদান কৰি ৰিজাউল ইছলাম আকন্দই 3 দিন প্ৰতিটো ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনায়। তিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰে কি কৰে? আজি তিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হ'ল হাজিৰহাট গাঁও পঞ্চায়তত। আৰু লগতে এই তিৰংগা বিক্ৰী কেন্দ্ৰ প্লাছ 13, 14 আৰু 15 তাৰিখত যাতে প্ৰত্যেকে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব পাৰে তাৰ বাবে এটা গাঁও সভাৰ আহ্বান কৰা হৈছে পাব্লিকক সজাগ কৰিবৰ কাৰণে। আৰু এই কেন্দ্ৰখন মুকলি যে কৰিছে ইয়াৰ পৰা মানে তিৰংগা বিক্ৰী হ'ব না তিৰংগাবিলাক বিক্ৰী হ'ব। তিৰংগা বিক্ৰী কেন্দ্ৰ আৰু প্ৰত্যেকে তিৰংগাবিলাক কিনি ল'ব লাগিব। মূল্য 18 টকাৰ বিনিময়ত প্ৰতিটো তিৰংগাত 18 টকা। ৰাইজক আহ্বান জনাম প্ৰত্যেকে যাতে এই তিৰংগাটো 18 টকাৰ বিনিময়ত কিনি লৈ প্ৰত্যেকে প্ৰত্যেকৰ ঘৰত 13, 14 আৰু 15 তাৰিখত পতাকা উত্তোলন কৰে। চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ আছে যে 13, 14 আৰু 15 তাৰিখত যাতে প্ৰত্যেকে প্ৰত্যেকৰ ঘৰত পতাকা উত্তোলন কৰে।